হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু যিহেতু পূজা আহি আছে সেইটো কাৰণে ভাবিলোঁ যে স্কিনখনৰ অলপ কেয়াৰ লওঁ চ' আজি মই ইউজ কৰিব লৈছোঁ যে এটা ফেচ পেক যিহেতু স্কিনখনৰ বহুত ড্ৰাই আৰু বহুত পিম্পলছ হৈ গৈছে সেইটো কাৰণে ফেচ পেকটো ইউজ কৰিম বুলি ভাবিছোঁ আৰু মোৰ এই ফেচ পেকটো হৈছে আলপছ গুডনেছ লিকাৰিছ পাউডাৰ পাউডাৰখিনি ষ্টক কৰি থ'ম তাৰ কাৰণে মই এইটো অলৰেডি আগতে ইউজ কৰা হয় মেট্ৰিক্সৰ স্পা ক্ৰীম তো এই খালী বৈয়ামটোতে মই এইখিনি ষ্টক কৰি থৈ দিম আৰু বেগত ভণ্টি ওলাইছেহি এয়া মই ষ্টক কৰি থৈ দিলোঁ এয়া প্লেট এখনত লৈ ল'লোঁ 1 চামুচ আৰু ইয়াত মই এতিয়া দিম ৰ'জ ৱাটাৰ আপোনালোকে হয়তো পানীও ইউজ কৰিব পাৰে এতিয়া লাহে লাহে গোটেই ফেচ কভাৰ কৰাকৈ অলপ অলপকৈ সানি সানি যাম এতিয়া স্কিনটো দেখিছেনে কিমান গ্ল'য়িং হৈছে আৰু বহুত ছফ্টো হৈছে দেই এতিয়ালৈ সামৰিছোঁ বাই বাই